সিদিনা 18 বছৰীয়া হুঠাম দেহাৰ আমাৰ যুৱক 18 বছৰীয়া যুৱক অমন সোণারক তেখেতসকলে কিন্তু চিকিৎসাৰ নামত লোহাৰ ৰোডেৰে তেখেতসকলে মৰিয়াই বিভিন্ন শৰীৰৰ বিভিন্ন অংশত তেখেতে আঘাত কৰি তাৰোপৰি পকি তেখেতসকলে খুন্দিয়াই তেখেতক হত্যা কৰিলে। আৰু এই হত্যাৰ প্ৰতিবাদ আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী বিৰোধী আমি বৃহৎ প্ৰতিবাদ কৰিছো। আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আমি প্ৰশাসনক এটা দাবী জনাইছো, এই যিসকল সন্তোষ লিম্বু স্বত্বাধিকাৰী সন্তোষ লিম্বু আৰু তেখেতৰ সহযোগীসকলক অধিক প্ৰয়াস কৰি আইনমতে উচিত শাস্তি প্ৰদান কৰিব লাগে। তাৰোপৰি যিবোৰ অবৈধভাৱে যিবোৰ নিচামুক্তি কেন্দ্ৰ আছে এই নিচামুক্তি কেন্দ্ৰসমূহ বন্ধ কৰিব লাগিব আৰু ভুক্তভোগী পৰিয়ালক কিন্তু তেখেতসকলে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। এই তিনিটা দাবীৰে আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোৰ্খা নাৰী পৰিষদ আন্দোলন সমিতিয়ে প্ৰতিবাদী পদক্ষেপ কাৰ্যসূচী গ্ৰহণ কৰিছো। আৰু ইয়াৰ পিছত যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া কিন্তু ইয়াতকৈ ভয়াৱহ আৰু জংগী আন্দোলনেৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম।